নমস্কাৰ আহক আজি আমি চাওঁ যে গুগল ফৰ্মৰ যোগেদি কেনেকৈ অনলাইন টেষ্ট পাতিব পাৰি আৰু কিছুমান কোৱেশ্চনৰ কাৰণে আপুনি কেনেকৈ ইভালুৱেশ্যনৰ প্ৰচেছটো অটোমেটিক কৰি থব পাৰে গতিকে প্ৰথমতে আমি এখন ফৰ্ম খুলিম তাৰ কাৰণে প্ৰথমতে ড্ৰাইভত যাম গুগল ড্ৰাইভ আৰু গুগল ফৰ্ম কেনেকৈ বনাব পাৰি এই বিষয়ে মই এটা ভিডিঅ' আছে আগৰ এইটো চাই ল'ব পাৰে প্ৰথম কুৱেশ্চনটো ইয়াতে এটা কথা হৈছে কি যে যদি মাল্টিপল চইচ কুৱেশ্চন দিয়ে তেতিয়া হেবিলাকৰ বা চেক বক্স এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্চন যিবিলাক তাৰমানে সাবজেক্টিভ নহয় অবজেক্টিভ টাইপ কুৱেশ্চন বিলাকৰ কিছুমান তাৰমানে আপুনি অটো ইভালুৱেশ্যন কৰাব পাৰে এতিয়া আমি ধৰক তিনটামান বেলেগ বেলেগ টাইপৰ কুৱেশ্চন তিনি চাৰিটামান বেলেগ বেলেগ টাইপৰ কুৱেশ্চনৰ এখন টেষ্ট এটা পাতো আমি প্ৰথম কুৱেশ্চনটো যেনিবা নেম কোনে পৰীক্ষাটো দিব এটো শৰ্ট আনসাৰ টাইপ কুৱেশ্চন হ'ব তো লাগিব ধৰক আমাৰ প্ৰথম কুৱেশ্চনটো হ'ব গতিকে মাল্টিপল চইচ কুৱেশ্চন সিম্পল কুৱেশ্চনটা আমি উদাহৰণ হিচাপে লওঁ which of the following is not a color গতিকে আমি অপচন দিছো ধৰক ৰেড সেকেন্ড অপচনটো দিছো গ্ৰীন থাৰ্ড অপচনটো আমি দিলু ধৰক ব্লু আৰু ফোৰ্থ অপচনটো আমি দিলু ধৰক সইল গতিকে ইয়াত এটা শুদ্ধ উত্তৰটো হৈছে যেনিবা সইল এতিয়া গুগলে অটোমেটিক তাৰমানে এই কুৱেশ্চনটো যদি আমি শুদ্ধ উত্তৰ বুলি যদি আমি দি থৈ দিওঁ আনসাৰ কি হিচাপে তেতিয়াহ'লে এইটোত যোনে ক্লিক কৰিব হি তাৰ অটোমেটিক্যালি ইভালুৱেশ্যনটো হৈ যাব আৰু হেতু কৰিবলৈ হ'লে আমি প্ৰথমতে সেটিংছত যাম কুইজত যাম মেক দিস এ কুইজ তাৰপা এখিনি ইয়াত অপচন যদি আপুনি পিছত ইভালুৱেট কৰিব বিচাৰে ম্যানুয়ালি তেতিয়াহ'লে এটো দিব পাৰে আৰু যদি ইমিডিয়েট যদি ইভালুৱেট কৰিব বিচাৰে তেতিয়াহ'লে ইমিডিয়েটলি অটোমেটিক ইভালুৱেশ্যনৰ কাৰণে এটো দি দিব পাৰে গতিকে সেভ কৰিলে এতিয়া আমি আনসাৰ কিটো দিব লাগিব গতিকে আনসাৰ কিটো হৈ গ'ল আমাৰ সইল এটো আমাৰ শুদ্ধ উত্তৰ আৰু এটো বলে সে 2 মাৰ্কৰ কুৱেশ্চন গতিকে আমি ডন দিলু অপচনটো আমি জিনা দিলু বানানা গতিকে চাইটা কুৱেশ্চন তাৰ ভিতৰতে আমি আনসাৰ কিটো দিলু গাৰ্লিক এটো যেনবা 2 মাৰ্কৰ কুৱেশ্চন এতিয়া এটো মাল্টিপল চইচ নকৰি আপুনি চেক বক্স টাইপো কৰি দিব পাৰে প্ৰবলেম নাই একেটাই কথা তেতিয়াও কাম দিব তাৰছত লাষ্ট কুৱেশ্চনটো আমি যেনিবা দিলু ড্ৰপ ডাউন 3 নম্বৰ কুৱেশ্চনটো যেনিবা হৈছে আমাৰ which of the following is not a carnivorous animal গতিকে তাৰ আমি অপচন দিলু যেনিবা লায়ন তাৰছত দিলু যেনিবা টাইগাৰ গতিকে এনেকে আমি ইয়াতো এটা আনসাৰ কি দিলু এতিয়া কথা হল এটো আপুনি ইচ্ছা কৰিলে ড্ৰপ ডাউন কৰি দিব পাৰে গতিকে এখিনি ড্ৰপ ডাউন কৰি দিব পৰা যায় এতিয়া এটো তেনেকে আমি এটা পইণ্টস দিব লাগিব পইণ্টস এটো যেনিবা 2 মাৰ্কৰ কুৱেশ্চন গতিকে আমি এখন সিম্পল ফৰ্ম এখন বা এখন পৰীক্ষা কুৱেশ্চন পেপাৰ এখন বনাইছো তিনটা কুৱেশ্চন এতিয়া ধৰক আপুনি পৰীক্ষা পাতিলে গতিকে যেটো লিংকটো শেয়াৰ কৰিলে শেয়াৰ কৰাৰ পিছত আপোনাৰ 3-4টা মান ষ্টুডেন্টে যেনিবা পৰীক্ষা দিলে গতিকে হেতু কেনেকৈ কৰিব মই এনে উদাহৰণ হিচাপে এটা প্ৰাইভেট উইন্ডো এটা খুলি লৈছো এটো লিংক আপুনি শেয়াৰ কৰিছিলে যেনিবা গতিকে তাহাঁতি কুৱেশ্চন পেপাৰখন এনেকৈ দেখিব নাম দিলে যেনিবা প্ৰথমতে নাম দিলে A B C D হি যেনিবা এটো উত্তৰ দিলে গ্ৰীন এটো উত্তৰ দিলে গাৰ্লিক এটো উত্তৰ হি দিলে যেনিবা কেট ই সাবমিট কৰি দিলে তেনেকে আকৌ সেকেন্ড ষ্টুডেন্ট এটাই দিলে যেনিবা ধৰক XYZ ইয়াত যেনিবা হি এটো আনসাৰ দিলে সইল এটো আনসাৰ দিলে গাৰ্লিক হি গুটেই যেনিবা শুদ্ধ উত্তৰ দিলে যেনিবা সাবমিট কৰিলে তেতিয়া হি ভিউ স্কোৰত কি কৰিব পাৰে যে হি যেতিয়া সাবমিট কৰিব ভিউ স্কোৰত হি নিজৰ ৰিজাল্টটো চাব পাৰে যাতে হি কোনকিটা শুদ্ধ হৈছে হি এটো শুদ্ধ উত্তৰ দিছে 2 ভিতৰত 2 পাইছে এটো
গাৰ্লিক দিলে গতিকে ই 2 ভিতৰত 2 পালে কাউ দিলে 2 ভিতৰত 2 পালে এতিয়া আমি ধৰক এটা এনেকুৱা এক্সাম্পল লওঁ য'ত তাৰমানে সি এটা দুটা ভুল কৰিছিলে প্ৰথমটো নিচিনাকৈ গতিকে এইটো নাম দিলোঁ যেনিবা NMNPR সি যেনিবা এইটো উত্তৰ দি দিলে ৰেড এইটো উত্তৰ দি দিলে যেনিবা এপল আৰু এইটো উত্তৰ দিলে যেনিবা সি শুদ্ধকৈ কাউ আৰু ছাবমিট কৰিলে গতিকে সি যেতিয়া নিজৰ স্ক'ৰটো চাব তেতিয়া এইটো দেখুৱাব যে এইটো ভুল উত্তৰ গতিকে 2 ভিতৰত সি 0 পাইছে এইটো ভুল উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চইল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাৰ্লিক কিন্তু এইটো সি শুদ্ধ উত্তৰ দিলে গতিকে 2 ভিতৰত 2 পালে গতিকে ল'ৰা ছোৱালীখিনিয়ে নিজৰ স্ক'ৰটো নিজে গম পাব আৰু তাৰ টোটেল 6 ভিতৰত সি 2 পালে গতিকে সি এনেকৈ আপুনি বহি চাব দৰকাৰ নাই বহি অট'মেটিকলি তাৰমানে কম্পিউটাৰ চাই পেলাব গতিকে এনেকৈ আমি অনলাইন টেষ্ট পাতিব পাৰোঁ এতিয়া এই যে ৰেছপন্স 3টা গোট খালে সেই 3টা ৰেছপন্স গতিকে ইয়াত দেখুৱাব আৰু সেই কুৱেশ্যনছখিনি মেনুৱেলি যদি আপুনি ইভালুৱেট কৰিব বিচাৰে তেতিয়াও পাৰে আৰু বোলে এইটো ABCD প্ৰথম ল'ৰাটো আছিলে সি তাৰ যিটো ৰেছপন্স আছিলে সেইটো সেই ৰেছপন্সটো আছিলে এইটো যিটো ভুল গতিকে সেইটো সি ভুল উত্তৰ দিলে এইটো শুদ্ধ উত্তৰ দিছে এইটো ভুল উত্তৰ দিলে গতিকে এনেকৈ ৰেছপন্সটো আপুনি চাব পাৰে আৰু সি কিমান পাইছে টোটেল সেইটো আপুনি চাব পাৰে সি 6 মানে এটাহে শুদ্ধ উত্তৰ দিছিলে গতিকে সি 6 ভিতৰত 2 পাইছে গতিকে ইণ্ডিভিজুৱেল ৰেছপন্সখিনি তেনেকৈ এটা এটাকৈ চাব পাৰে যদি ইচ্ছা কৰে আৰু যদি মেনুৱেলি যদি কুৱেশ্যনখিনি চাব বিচাৰে তেতিয়াহ'লে মেনুৱেলি চাই ইয়াত আপুনি তাক কিমান মাৰ্ক দিব সেইটো নিজে দি দিব পাৰে যিহেতু এইবিলাক অবজেক্টিভ টাইপ কুৱেশ্যন গতিকে এইখিনিত অট'মেটিকেলি সি চাই দিব গতিকে চাব দৰকাৰে নাই যদি আপুনি আনচাৰ কেইকেইটা শুদ্ধকৈ দি থৈছে আৰু গোটেই ৰেছপন্সখিনি আপুনি এক্সেল ছেট হিচাপে যদি চাব বিচাৰে তেতিয়াহ'লে ইয়াত যিটো এক্সেল স্প্ৰেডশ্বীট যিটো বাটন আছে সেইটো ক্লিক কৰিলে এখন এক্সেল শ্বীট ক্ৰিয়েট হ'ব আৰু সেইখন লিংক আপ হৈ যাব ইয়াৰ লগত অট'মেটিকেলি আৰু ড্ৰাইভত অট'মেটিকেলি আপুনি এখন এক্সেল শ্বীট বনাই দেখিবই এয়া আৰু ইয়াত আপোনাৰ গোটেই ৰেছপন্সখিনি থাকিব আৰু সেই তাৰ টোটেল স্ক'ৰ কিমান আছে সেইটো দেখুৱাব গতিকে তাহাঁতি নামৰ এগেইনষ্টত তাহাঁতি কোনে কিমান মাৰ্কছ পাইছে সেইটো অট'মেটিকেলি ইভালুৱেট হৈ যাব গতিকে এনেকৈ আমি গুগল ফৰ্মৰ যোগেদি অনলাইন টেষ্ট পাতিব পাৰোঁ আৰু অট'মেটিক ইভালুৱেশ্যন কৰিবলৈ দিব পাৰোঁ গতিকে ধন্যবাদ